আৰু ফাইনেলি মই হাফলং ষ্টেচন আহি পালোঁ। এতিয়া বৰ্তমান ট্ৰেইনৰ কাৰণে ৱেইট কৰিছোঁ আৰু প্ৰথমে টিকেটখন কাটি লওঁ। টিকেটখনলৈকে দেখিবলৈ পাইছে এই পাত্ৰিটোতে পৰি আছিলে ট্ৰেইনখন, যিখন ট্ৰেইনত আপোনালোক মই কথা কৈ আছোঁ এইটো পাত্ৰিত পৰি আছিলে। আপোনালোকে দেখিব পাৰে এইটো জুৰি, যিটো জুৰিৰ কাৰণে পানীবোৰ বৈ আহি পেলাই ইয়াত পৰিছিল। টাৰ্নেল আছে যিটো নাম্বাৰ হৈছে 9 নম্বৰ আৰু এইটো 3 কিলোমিটাৰৰ ওপৰত হয়। আৰু ইয়াত হাই হেল্ল' নমস্কাৰ গাইজ, অসম ট্ৰেইন ইউটিউব চেনেললৈ আকৌবাৰ আপোনালোকক স্বাগতম কৰিছোঁ। আৰু ফাইনেলি আজি মোৰ হাফলঙত 3 দিন হৈছে আৰু মই এতিয়া বৰ্তমান যাম আজি ঘৰলৈ। আৰু ভিডিঅ'ত আপোনালোকক লাষ্টলৈ চাই থাকক, তেতিয়া গম পাব। ভাই আজি এক্সাম দিবলৈ যাব, হাই কৈ দিয়ে এবাৰ। আৰু ফাইনেলি এইটো এটা শিৱ মন্দিৰ আছিলে এই ৰুমটোৰ আগতে, এইখন এখন থানা আছিলে, এইফালে ৰুম আছিলে সিহঁতৰ ভাড়াত। তো ফাইনেলি মই আছিলোঁ চৰকাৰী বাগানত আৰু এই চৰকাৰী বাগানৰ গেট আপোনালোকে দেখিবলৈ পাইছে। আৰু বৰ্তমান এতিয়া যাম মই গাড়ী ধৰি যাম ষ্টেচন, আৰু ষ্টেচন গৈ পেলাই আপোনালোকক দেখাই আছোঁ। আৰু ৰাস্তাত কিবা পালে মানে আপোনালোকক দেখাই লৈ যাম। তো বলক ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো ফাইনেলি ইয়াতে আছিলোঁ 3 দিন ইয়াৰ ভিতৰত, আৰু ইয়াতে থানাও আছে, ইয়াত চৰকাৰী বাগানৰ এইফালে দোকান, এইফালে বজাৰ ঘৰ। ফাইনেলি আহি বজাৰ পাই গ'লোঁ গাড়ীত উঠি। আৰু ফাইনেলি এইখনে বজাৰ হয়, হাফলং মেইন টাউন বুলি কয়। আৰু এইখনতে মানুহে প্ৰত্যেক দিনাখন আহি বজাৰ কৰে, এইখনে টাউন হয়। এই ভিডিঅ'টো নিউ হাফলং ষ্টেচনৰ বিষয়ে আপোনালোকে বহুত কিছু জানিবলৈ পাব, তেনেহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু কেনেকৈ হাফলং ষ্টেচনটো ইমান ক্ষতি হৈছিল আৰু কিয় কাৰণে ইমান ক্ষতি হৈছিল সকলোবোৰ জানিবলৈ পাব। ভিডিঅ'টো লাষ্টলৈ চালে আপোনালোকে তো হাই হেল্ল', ফাইনেলি আহি পালোঁ হাফলং ষ্টেচন। আৰু মোৰ পিছফালে হাফলং ষ্টেচন দেখিবলৈ পাইছে আপোনালোকে, এইটো হাফলং ষ্টেচন। আৰু ফাইনেলি মই হাফলং ষ্টেচন আহি পালোঁ। এতিয়া বৰ্তমান ট্ৰেইনৰ কাৰণে ৱেইট কৰিছোঁ। আৰু প্ৰথমে টিকেটখন কাটি লওঁ, টিকেটখন কটা নাই, টিকেটখন কাটি পেলাই আপোনালোকক দেখাই আছোঁ হাফলং ষ্টেচন বিষয়ে। তো বলক। তো ফাইনেলি লৈ ল'লোঁ টিকেট আৰু প্লাছ কেপি গ'ল। এই নিউ হাফলং ষ্টেচনটো ইমান বৰবাদ কেনেকৈ হৈছিল এই ভিডিঅ'টো সকলোবোৰ জানিবলৈ পাব। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আপোনালোকে। চ' বৰ্তমান মই আছোঁ নিউ হাফলং ষ্টেচনত, আৰু আপোনালোকে দেখিব পাৰে নিউ হাফলং লিখা আছে ব'ৰ্ড, চাইনব'ৰ্ড। নিউ হাফলঙৰ লগতে আছোঁ। বৰ্তমান আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ কেনেকৈ কি হৈছিল নিউ হাফলঙৰ এইটো ষ্টেচন বৰবাদ কেনেকৈ হৈছিল। ত' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিলে গম পাব নিউ হাফলঙৰ বৰবাদ ষ্টেচনটো ইমান ক্ষতি হোৱাৰ কাৰণ কি আছিল। কাৰণ অসমৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো ষ্টেচনে একো হোৱা নাই ইমান ধুমুহা বানপানীৰ পিছতো, কিন্তু নিউ হাফলঙৰ ইমান ক্ষতি হ'ল কেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আপোনালোকে চাব পাৰে চবফালে পাহাৰে পাহাৰ, এইফালেও পাহাৰ, এইফালেও পাহাৰ, এইফালে পাহাৰ, এইফালেও পাহাৰ। পাহাৰৰ তলত আছে এইটো ষ্টেচন, নিউ হাফলং ষ্টেচন। আৰু এইটো দি নহয়, ডিমা হাছাও ডিষ্ট্ৰিক্টৰ প্ৰায় পাহাৰকেইটাৰ তলতে থাকে ষ্টেচন। ডিমা হাছাও প্ৰত্যেকটো ষ্টেচনে পাহাৰৰ ভিতৰত তলফালে, তো সেইকাৰণে মানে এইবোৰ মানে পূৰা একদম উটুৱাই লৈ গৈছিল। আপোনালোকক দেখা আছোঁ চব কথা। চ' আপোনালোকে দেখিবলৈ পাইছে এইটোৱে মেইন জুৰি আছিল, যি জুৰিটোৰ কাৰণে আজি হাফলং ষ্টেচন ইমান বৰবাদ হ'বলৈ পাইছিল। কাৰণ এইটো জুৰিৰ পৰা গোটেই পাহাৰৰ পানী আহি এইটো দি বৈ পৰিছিলে, আৰু এইটো বৈ পৰি এতিয়া ধুমধাম ৰাইজে কাম কৰি আছে, লগতে চেষ্টা কৰি আছে আজি হাফলংটো ঠিক কৰিবৰ কাৰণে, নিউ হাফলং ষ্টেচনটো ঠিক কৰিবৰ কাৰণে। আৰু আপোনালোকে চাব পাৰে এইটো জুৰি, ইয়াৰ আগত আৰু এটা জুৰি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াত এতিয়া বৰ্তমান ৰাইজে কাম কৰি আছে। এইফালে ষ্টেচন, এই ষ্টেচন পূৰা বৰবাদ হৈ গৈছিল পানীৰ কাৰণে। চ' চাই থাকক আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে, সকলোবোৰ জানিবলৈ পাব। তেনেহ'লে বলক, আৰু বহুত কিছু জানিবলৈ আছে। আৰু সেইটো জুৰি দি পানী আহি পেলাই বোলে প্ৰায় ধ্বংস কৰিছিলে এইখিনি, কাৰণ চবফালে পাহাৰৰ পৰা পানীবোৰ নামি আহি ডাইৰেক্ট এইটো জুৰি দি আহি পেলাই ডাইৰেক্ট হাফলঙত পৰিছে। চাওক এইফালে চাওক পাহাৰ। বৰ্তমান মই উপস্থিত আছোঁ নিউ হাফলং, দেখিবলৈ পাইছে নিউ হাফলং। তো হে গাইজ, আপোনালোকে দেখিবলৈ পাইছে এই পাত্ৰিটোতে পৰি আছিলে ট্ৰেইনখন, যিখন ট্ৰেইনত মই কথা কৈ আছোঁ এইটো পাত্ৰিত পৰি আছিলে। যিখন ট্ৰেইন আপোনালোকে হয়তো ফটোত দেখিছিলে বা ভিডিঅ'ত দেখিছিলে যে ট্ৰেইনখন উটি খাই পৰি আছিলে বোকাৰ মাজত। তো এইটো পাৰ্টিতে আছিল। আৰু মই দেখাই আহিলোঁ সেইটো জুইৰ পৰা বেছিভাগ পানী আহি ক্ষতি কৰিছিল, কাৰণ চবফালে পাহাৰ পাহাৰ পাহাৰ, আৰু পাহাৰৰ কাৰণে আহি পেলাই এইটো ষ্টেচন ধ্বংস কৰিলে। চবফালে মানে কামেই চলি আছে, ঠিক কৰাৰ চেষ্টা কৰি আছে দিনে ৰাতিয়ে ৰাইজে। আৰু ইমান ডাঙৰ ডাঙৰ পাহাৰৰ মাজেদি যদি পানীবোৰ বৈ আহে তো অভিয়াছলি ধ্বংস হ'বই।
আৰু মানে এইটো ষ্টেচনৰ পৰা নামি আহি মানে কোনো ৰাস্তা নাই যাবলৈ, তলফালে এটা জুৰি আছে, জুৰিটো অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তো আপোনালোকক দেখাবলৈ যাম, এইফালে এটা জুৰি আছে আৰু জুৰিটো দেখাম, মই ট্ৰাই কৰিম, চাবা জুৰিটো ট্ৰাই কৰিম। হাফলং ষ্টেচনৰ ইয়াৰ ওচৰতে এটা জুৰি আছে, জুৰিটো আপোনালোকক দেখাওঁ। সেইখন ষ্টেচন আপোনালোকে দেখিবলৈ পাইছে আৰু এতিয়াৰ পৰা পানীবোৰ নামি আহি ইয়াত ক্ষতি কৰি এইফালে পানীবোৰ নামি বৈ গৈছিল। তো সেইখন ষ্টেচন আপোনালোকে দেখিবলৈ পাইছে, সেইখন ষ্টেচন। আৰু ষ্টেচনৰ পৰা আহি এইটো জুৰি বহুত তল আছে, কিন্তু কেমেৰাত ইমান তল বুলি দেখা পোৱা নাই, তলত বহুত তলত ষ্টেচনত চাওক আপোনালোকে, এইফালে পাহাৰ সিফালে পাহাৰ আৰু পাহাৰৰ লগত আছে আপোনালোকৰ এই ষ্টেচনটো। এইফালে চাওক কিমান ডাঙৰ ডাঙৰ ওখ পাহাৰ, কেমেৰাত ইমান ওখ লগা নাই যদিও দেখিলে মানে আচলতে বহুত ওখ হয়। আৰু এইফালে তলফালে আছে এটা জানৰ নিচিনা, নদীৰ নিচিনা বৈ গৈছে। চাওক না এতিয়া অৱস্থা চাওক, ষ্টেচনটোৰ অৱস্থা চাওক, মানে বহুত বেয়া, দেখিলে দুখ লাগি যায়। কাৰণ ইমান ডাঙৰ ঘটনা এটা ঘটি গৈছে, প্লাছ কিমান ক্ষতি হৈছে মানুহৰ, ৰাইজৰ। বিশেষকৈ ক্ষতি হোৱাৰ প্ৰব্লেমটো এইটোৱে হৈছে যে চবফালে পাহাৰৰ কাৰণে এইটো ক্ষতি হৈছে, কাৰণ পাহাৰৰ চবফালে পাহাৰ আৰু লগতে পাহাৰৰ লগতে তলত পৰি আছে এটা ষ্টেচন, আৰু ষ্টেচনৰ কাৰণে গোটেইবোৰ পানী আহি জমি আহি ষ্টেচনতে পৰে। তো সেইকাৰণে ক্ষতিটো বহুত বেছি হৈছে। আৰু ক্ষতিটো মানে এইটো হৈছে, এইফালে আপোনালোকে দেখিব পাৰে এইটো জুৰি, যিটো জুৰিৰ কাৰণে পানীবোৰ আহি বৈ আহি পেলাই ইয়াত পৰিছিল, পৰাৰ কাৰণে ইমান ক্ষতি হৈছে। নহ'লে ইমান ক্ষতি নহ'লহেঁতেন যদি পাহাৰটো যদি ওপৰত যদি থকাহেঁতেন বা ওপৰত কোনো ওচৰে পাঁজৰে পাহাৰ নথকাহেঁতেন ইমান ক্ষতি নহ'লেহেঁতেন। সেইকাৰণে আজি ক্ষতি হৈছে, এইফালে পাহাৰ ভাঙিছে, এইফালে পাহাৰ ভাঙিছে। তো আজিকালি জোৰাখুন্দা দি আছে বৰ্তমান, আৰু ক্ষতি হোৱাৰ এইটোৱে মেইন কাৰণ আছিল। বৰ্তমান কাম পূৰা চলি আছে, ইয়াত দেখিবলৈ পাইছে, এইফালে দেখিবলৈ পাইছে কাম চলি আছে। আৰু ইয়াৰ ক্ষতি হোৱাৰ কাৰণ সেইটো আছিলে, আৰু প্লাছ ইফালে আৰু এটা কিবা আছে বোলে ইয়াৰফালে। ইফালৰ পৰা ইমান ক্ষতি কৰা নাই, কাৰণ ইফালে এটা জুৰি আছে, জান আছে, পানীবোৰ নামিলে মানে পানীবোৰ আঁতৰি যায়। তো সেই গাইজ, মই আহি পেলাই এটা আপোনালোকৰ ইম্পৰ্টেণ্ট বস্তু দেখাবলৈ আহিছোঁ। ষ্টেচনৰ পৰা বহুত দূৰলৈ আহিলোঁ। চ' আপোনালোকে দেখিবলৈ পাব, এইটোৰ নাম টাৰ্নেল। ইয়াত এটা টাৰ্নেল আছে, যিটো নাম্বাৰ হৈছে 9 নম্বৰ, আৰু এইটো 3 কিলোমিটাৰৰ ওপৰত হয়। আৰু ইয়াৰ আপোনালোকে অসমীয়া ভাষাত খুৰংগ বুলি ক'ব পাৰে। তো আপোনালোকে এইটো দেখিবলৈ পাইছে, ইয়াত চিত্ৰ লিখা চ' এইটো টাৰ্নেল আপোনালোকে দেখিবলৈ পাব 2015 চনত বনোৱা হৈছিল। আৰু এইটো 9 নম্বৰ টাৰ্নেল, যিহেতু ইয়াত বহুতকেইটা টাৰ্নেল আছে আৰু এইটো 9 নম্বৰত পৰে। আৰু ইয়াৰ দীঘল হৈছে এইটো 3 কিলোমিটাৰ ওপৰত হয়, আৰু এইটো সকলোতকৈ দীঘল টাৰ্নেল হয়, ইয়াৰ ভিতৰত সকলোতকৈ দীঘল টাৰ্নেল। মানে সুৰংগ, যিটো সুৰংগৰ তলদি এটা নহয়, ইয়াত সুৰংগ 15-20টা সুৰংগ পায়, কিন্তু এইটো এটা চবচে ডাঙৰ সুৰংগ হয়, যিটো সুৰংগৰ দীঘল আপোনালোকে দেখিব পাৰে 3.35 মিটাৰ। আৰু এইটোৰ ভিতৰদি যায়, আৰু এইটো সুৰংগ পাহাৰৰ ওপৰত এখন গাঁও বহি আছে নিচিনা, এনেকুৱা মানে ৰাইজে কয়। ইয়াত 70 মিটাৰ, ইমানখিনি 3.35 মিটাৰ দীঘল হয়। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে মানে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰিব, নিশ্চয় কৰিব। আপোনালোকে ইমান কষ্ট কৰি পেলাই আপোনালোক দেখাইছোঁ ৰ'দত, আৰু প্লাছ বহুত কষ্ট হৈছে, কাৰণ আপোনালোকে চাব পাৰে সিফালে ট্ৰেইন ষ্টেচন বহুত। সেইটো সুৰংগত দেখিব পাইছে, মই অকণমান সুৰংগৰ পৰা আহি গ'লোঁ, কাৰণ এইফালে ট্ৰেইন আহি যায় যদি মই আকৌ ট্ৰেইনখন ধৰিব নোৱাৰিম। সেইখন দেখিবলৈ পাইছে, ট্ৰেইন সোমাই গৈছে। কাৰণ মই যদি আৰু অকণমান লেট কৰাহেঁতেন তেনেহ'লে আজি ট্ৰেইন নাপালোঁ হয়, কাৰণ ইয়াৰ পৰা বহুতখিনি ইয়াৰ পৰা সুৰংগটো দেখাই নাযায়। তো ইমান দূৰলৈ গৈছিলোঁ। আৰু এইখন নিউ হাফলং চাইনবোৰ্ড হয়, মানে ট্ৰেইনৰ কাৰণে দৌৰি আছে, দেখিব পাইছে। তো সেই গাড়ীত ফাইনেলি মই উঠি গ'লোঁ ট্ৰেইনত, আৰু ট্ৰেইনত উঠা দি পেলাই অকণমান ৱেইট কৰিম। তো সেই গাইজ ফাইনেলি আহি বডোবোৰ পালোঁ, আহি পেলাই। আৰু বৰ্তমান এতিয়া কিবা এটা খাই লওঁ, খাই পেলাই যাম ঘৰলৈ। তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, কাৰণ বহুত দীঘলীয়া হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ মৰম এনেকৈ কৰি আগলৈ আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ। তো ভিডিঅ'টো ভাল লাগে যদি কৰি দিব। আজিলৈ বাই বাই।
let me be. I know for real, I know that be real. Something set me free. Just let me be.